গাইজ তো বহুত দিনৰ মূৰত আজি নতুন এটা ভিডিঅ'ত লগ পালোঁ তো বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ আজি নতুন ভ্লগ এটা আৰম্ভ কৰিব গৈ আছোঁ তো যোৰহাট 2 and 2nd শ্ব'ৰুমত তিলক দাই মাতিছে যিটো মিঠা পুখুৰীত আছে তো বলক দেখোঁগে যিমানখিনি কালেকশ্যন আছে সকলোখিনি দেখাম তো বলক ভিডিঅ'টো আৰম্ভ কৰিম তিলক দা আপোনালোকৰ 2nd শ্ব'ৰুমত বহুত যথেষ্ট কালেকশ্যন দেখিছোঁ তো সকলোখিনি এটা এটাকৈ দেখাই দিব আৰু কোনটো দাম কিমান আৰু ৰিফাইনেন্স হৈছে না সকলোখিনি এটা এটাকৈ হৈ যাব লাগিব একদম টিকটক কণ্ডিশ্যনত আছে এইটো 17,000 ৰানিং 70,000 ৰানিং ইয়াৰ প্ৰাইচটো কিমান ৰাখিছে প্ৰাইচটো এইটো 92,000 ট্ৰান্সফাৰ কৰি আৰু নেগেচিবল হৈ যাবনে নেগেচিবল আৰু ৰিফাইনেন্স কৰিলে কিনে কিমান মান টকা দাম ৰিফাইনেন্স কৰিলে যদি প্লাছ চিভিলত চোৱা যায় কিমান ওলাই ক'ব পৰা যাব তথাপিতো মোটামুটি 40,000 45,000 বা 45,000 আৰু কেটিএম RC200 খন আছে RC200 আছে এখন বাৰু কিমান চন এখন 2019 ৰ হয় 2019 এখন ৰানিং হৈছে মাত্ৰ এখন 29,000 ৰানিং 29,000 প্ৰাইচটো কিমান ৰাখিছে প্ৰাইচটো ইয়াৰ হৈ যাব এখন 1,50,000 টকা 1,50,000 কিমান পাৰ্চেন্ট ডাউন পেমেন্ট দিলে এখন বাইক উলিয়াই দিব মোটামুটি 40% ডাউন পেমেন্ট 40% ধৰি লওক 60,000 টকাৰ ভিতৰত ওলাই যাব তো গাইজ তো আপোনালোকে আহিলে এখন বাইক 60,000 মান টকা ডাউন পেমেন্ট দি লৈ যাব পাৰিব RC200 কিমান চনৰ ক'লে এখন 2019 মডেল ক্লাসিক রয়্যাল এনফিল্ড এখন আছে 350 এটো 350 হয় রয়্যাল এনফিল্ড 2021 মডেল 2021 মডেল 2021 আর অনলি 4000 কিলোমিটার চলছে 4000 অনলি 4000 কিলোমিটার রানিং আছে আর গাড়ি একদম কোনো স্ক্র্যাচ এটা স্ক্র্যাচ নাই হ্যাঁ দামটো কিমান ৰাখিছে দামটো এটো 175,000 175,000 নেগেচিবল 1,75,000 নেগেচিবল হৈ যাব কিবা এটা তাত হ'ব এটো ৰিফাইনেন্স হলে মোটামুটি 75-80 ভিতৰত ৰিফাইনেন্সত লৈ আহিব পাৰো যদি কাস্টমাৰ মোৰ থ্ৰুৱেদি আহে তেতিয়া আপোনালোকে কিবা এটা ডিসকাউন্ট দিব মিনিমাম এটো 5% ডিসকাউন্ট থাকে 5% ডিসকাউন্ট থাকে তো এখন আছে ৰয়্যাল এনফিল্ড আৰু এখন 350 এখন কিমান চনৰ এখন হৈছে 2000 এটো 2018 ৰ হয় 2018 মডেল প্ৰাইচটো কিমান ৰাখিছে এটো প্ৰাইচটো 1 কৰি দিব এখন যোৰহাট ৰেজিষ্ট্ৰেচন 200 আছে এখন শিৱসাগৰ ৰেজিষ্ট্ৰেচন হয় 2019 মডেল আৰু ৰানিং বেছি হোৱা নাই এটো 16,000 নিচিনা ৰানিং হৈছে 12,000 হৈছে 12,000 ৰানিং হৈছে ইয়াৰ প্ৰাইচটো কিমান হ'ব ইয়াৰ প্ৰাইচটো 1,15,000 টকা 1,15,000 টকা IDFC ফাইনেন্স হ'ব এতিয়া ৰিফাইনেন্সৰ ভাল ফেচিলিটি আছে লগালগ মোটামুটি 1 ঘণ্টাৰ ভিতৰত গাড়ী কাগজ পত্ৰ কৰি গাড়ী উলিয়াই দিব পৰা হ'ল আহি আৰামত লৈ যাব পাৰিব আৰু এখন 220 এখন আছে 220 2019 2019 মডেল 13,000 ৰানিং হৈছে 13,000 ৰানিং only 13,000 ৰানিং ইয়াৰ প্ৰাইচটো কিমান ইয়াৰ প্ৰাইচটো 92,000 আৰু NS আছে NS এখন আছে এখন 2019 মডেল আছে ৰানিং হৈছে এখন 30,000 রানিং 30,000 রানিং ইয়াৰ প্ৰাইচটো হ'ব 1,02,000 টকা 1,02,000 ৰিফাইনেন্স হৈ যাব নে ৰিফাইনেন্স মিনিমাম 60,000 আৰু 50,000 ভিতৰত এখন ইএমআই এফজেড আছে এইখনৰ নামটো এইখনৰ দাম 72,000 হ'ব 72,000 এখন অলৰেডি এতিয়া ৰিফাইনেন্সৰ কাৰণে লাগাই আছে ভাই এটো ডিউক আছে এখন ডিউক 200 এখন ডিউক 200 আছে এখন 2020 মডেল 2020 প্ৰাইস কিলোমিটাৰ একদম কম চলা আছে তো বেছি চলা নাই প্ৰাইসটো 5,000 এটো প্ৰাইসটো হৈ যাব 178 নেগেচিবল হৈ যাব নেগেচিবল হৈ যাব আৰু এখন ৰিফাইনেন্স কৰিম বুলি ক'লে কৰিব পাৰিব আৰামত হৈ যাব ৰিফাইনেন্স মোটামুটি 60 to 70,000 আহিব 70,000 আৰামত হৈ যাব
আৰু এইখন আছে এফজেড এইখন আছে এইখন 72,000 এইটো 72 মানে 65 to 70,000 ভিতৰত ওলাই যাব আৰু এইখন ৰয়েল ইনফ্লেট আছে এইখন গোলাকাৰ ৰেজিষ্ট্ৰেচন এইখন গোলাকাৰ ৰেজিষ্ট্ৰেচন তো মোক সকলোৱে কমেন্ট কৰি থাকে গোলাকাৰ ৰেজিষ্ট্ৰেচনৰ গাড়ী লাগে বোলে যোৰহাটত গোলাঘাটৰ ৰেজিষ্ট্ৰেচন গাড়ী নাথাকে বুলি কৈ থাকে তো ফাইনালি এইখন ৰয়েল ইনফ্লেট তো এইখন ল'ব পাৰিব 350 তো দামটো কিমান ৰাখিছে ইয়াৰ হৈ যাব 165 নেগেচিবল হৈ যাব নেগেচিবল এখন আপাচি আছে 4 এখন 2020 এখন 2020 এখনৰ দাম কিমান ৰাখিছে এখনৰ দাম হ'ব তোমাৰ 85,000 আৰু এখন আপাচি আছে এখন 73,000 আহি যাব আৰু এইফালে ডমিনৰ আছে ডমিনৰ 400 এখন 2018 মডেল আৰু এখন বেছি ৰানিং হোৱা নাই 30,000 নিচিনা বা 22,000 নিচিনা ৰানিং হৈছে আৰু এইটো এখন মোটামুটি 1,40,000 মানত ওলাই যাব ৰিফাইনেন্স কৰিলেও এখন 50,000 মানত ৰিফাইনেন্স হৈ যাব ঠিক আছে